নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। অহা 2 জুন তাৰিখে মুক্তি লাভ কৰিব জনসাধাৰণে বহুদিনৰ পৰা অপেক্ষা কৰি থকা অসমীয়া প্ৰত্যাশিত ছবি শ্ৰী ৰঘুপতি। ইতিমধ্যে মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱে সচেতন মহলত এক প্ৰকাৰৰ খলকনি সৃষ্টি কৰিছে। ৰোমাঞ্চ একচনৰ সমাহাৰেৰে নিৰ্মিত এই ছবিখনে দৰ্শকক বহুত দিন অপেক্ষা কৰোৱাইছে, কিন্তু দৰ্শকৰ এই অপেক্ষা যেন এতিয়া সাৰ্থক। শ্ৰী ৰঘুপতিৰ ট্ৰেইলাৰটোৱে উপভোগ কৰিলেই আপোনালোকে এই কথাখিনি বুজিবলৈ সক্ষম হ'ব। পুলিচে কৈছে তাইৰ মৃত্যু হৈছে, কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে। এইটো সুইচাইড নহয়, মাৰ্ডাৰ। চাওক, মই আপোনাৰ ব্যক্তিগত ক্ষতিৰ বাবে দুখিত, কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে। তোমাৰ কাৰণে মই সব এৰি থৈ ইয়ালৈ গুচি আহিলো, আৰু তুমি ইউ আৰ সেলফিশ। গেট আউট। ৰঘু, গেট আউট। কোনটো মই কোন সেইটো পিছত গম পাবি, কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই কিনি পেলাৰ তাক। সুব্ৰত কাকতিৰ পৰিচালনা তথা ৰবি শৰ্মাৰ কাহিনীৰ নিৰ্মিত এই ছবিখনে অভিনীত বিশেষভাৱে অভিনেতা অৰুণ হাজৰিকাৰ প্ৰসংগ উল্লেখ কৰিব লাগিব। যদি ধুমুহা হয় মই জুই হয়, আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে।